হেল্ল' বন্ধুসকল, তো আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা স্পেচিয়েল আচাৰৰ ৰেচিপি, যোনটো হৈছে গাহৰি মাংসৰ আচাৰ উইথ ভোট জলকীয়া। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। কেৰাহীটো গৰম হ'বলৈ দিম, তাৰপিছত মিঠাতেল দিম। মিঠাতেলটো গৰম হ'বলৈ দিম, তাৰপিছত আমি জিৰা দি দিম। জিৰাখিনি অলপ ফ্ৰাই হ'বলৈ দিম। নেক্সট আমাৰ কাটি থোৱা আদাখিনি আমি দি দিম। তো আদাখিনি অলপ সময় ফ্ৰাই হ'বলৈ দিম। অলপ সময় ফ্ৰাই হোৱাৰ পিছত আমাৰ কাটি থোৱা গাহৰি মাংসখিনি আমি দি দিম। মিক্স হ'বলৈ দিম। হালধি অলপ দি দিম, এচামুচ। হালধিটোৱে অলপ কালাৰ কৰিব। নেক্সট আমাৰ কাটি থোৱা যোনখিনি নহৰুটো আছিলে, তো
তো নহৰুখিনি আমি দি দিম। তাৰপিছত আমি নিমখ দি দিম সোৱাদ অনুসাৰে। ধনিয়া পাউডাৰ অকণ দি দিম। ভালকৈ মিক্স হ'বলৈ দিম। এতিয়া আমাৰ কাটি থোৱা গাজৰখিনি দি দিম। তো ভিনেগাৰ 2 চামুচমান দি দিম। ভিনেগাৰ দিলে আমাৰ মাংসখিনি মানে বেয়া নহ'ব সোনকালে। তাৰপিছত আমাৰ আচল ইনগ্ৰিডিয়েণ্ট ভোট জলকীয়া দি দিম। একদম আচাৰ সোৱাদ হ'বলৈ গৈ আছে, হট এণ্ড স্পাইচি। তো আমাৰ আচাৰ অলমষ্ট হৈ গৈছে। আমাৰ আচাৰ অলমষ্ট হৈ গৈছে। এতিয়া আমি খালি অফ কৰি দিব লাগিব গেছটো। আমি গেছটো অফ কৰি দিব পৰা হৈ গৈছোঁ। তো আমি আচাৰখিনি আমাৰ এটা এয়াৰ টাইট কণ্টেইনাৰ এটাত আমি থৈ দিব লাগিব। আমি দুসপ্তাহমানলৈকে খাব পাৰিম এই আচাৰখিনি। আপোনালোকে ঘৰত বনাব ট্ৰাই কৰিব পাৰে।